ছাত্ৰীসকলক শ্ৰেণীকোঠাত কোনোবা এটা ক্ৰিয়াকলাপ কৰোঁতে অথবা পাঠদান কৰোঁতে শ্ৰেণীকোঠাৰ এটা সুস্থ শৈক্ষিক পৰিৱেশ গঢ়ি তুলিবৰ বাবে আৰু তেওঁলোকক কেনেদৰে মনোযোগ আকৰ্ষণ কৰিব পাৰি সেই কথাটো মনত ৰাখি আমি এশাৰী বা দুশাৰী ভজন যদি গাই দিওঁ তেওঁলোকে এটা সুস্থ শৈক্ষিক পৰিৱেশৰ মাজেৰে মনোযোগ দিবলৈ আগ্ৰহ কৰিব। সেইটো উদ্দেশ্য আগত ৰাখি আজি মই 3টা ভজন অলপ অলপকৈ গাই দিবলৈ ওলাইছোঁ।